Hello, welcome to my channel Jajabor Sumon. আৰু নতুনটা ভিডিঅ'লৈ স্বাগতম। আজি দ্বিতীয় এপিসোড আকৌ আহিছো দ্বিতীয় খণ্ডলৈ। তো স্বাগতম জনাইছো। চাই থাকক দ্বিতীয় খণ্ড প্ৰথম খণ্ড আপোনালোকে চাই খুব ভাল পালে মই জানিলো আৰু বহুতে মেছেজ দিছে ধন্যবাদ। দ্বিতীয় ভিডিঅ'টো ষ্টাৰ্ট কৰো। থ্যাংক ইউ। মই ডক্টৰ সঞ্জীৱ ৰঞ্জন বৰদলৈ মই 1974 চনৰ মেট্ৰিকৰ বেটছ আৰু আমি ৰেৱকান্ত বৰুৱা মোৰ আজু ককা মোৰ ককা আনন্দ বৰুৱাই ৰেৱকান্ত বৰুৱাৰ নামত এই স্কুলখন দান দিছিলে আৰু এতিয়া আমাৰ এটা বহুত 1963 চনৰ পৰা আজি পৰ্যন্ত আমাৰ যিখিনি আমাৰ প্ৰাক্তন আমাৰ শিক্ষাৰ্থী আছে লগ পাই মানে আমি এটা অতীতলৈ গুচি গৈছোঁ নিজকে এটা শিক্ষাৰ্থী ভাৱ এটা হৈছে নষ্টালজিক হৈছোঁ আৰু গোটেইখিনি গোট খাই যথেষ্ট মানে আমাৰ স্কুলৰ আন্তঃগাঁথনিমূলক যথেষ্ট উন্নয়নৰ কামো কৰিছে আৰু ভৱিষ্যতেও আমি তেনেকুৱা ধৰণৰ কামখিনি কৰি যাবলৈ আজি দায়বদ্ধতাও হৈছোঁ আৰু ইয়াতে আমাৰ প্ৰাক্তন প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ৰূপেশ্বৰ হাজৰিকা ছাৰৰ আবক্ষ মূৰ্তি আমাৰ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিসকল মৃতক তেখেতসকলৰ স্মৃতিত আমাৰ স্মৃতিসৌধ খোৱাপানী প্ৰকল্প এইখিনিকে ধৰি আৰু যথেষ্টখিনি কাম আমাৰ প্ৰাক্তন ছাত্ৰসকলে কৰিছে ৰেৱকান্ত বৰুৱা পাব্লিক হাইস্কুল 1902 চনতে প্ৰতিষ্ঠা হৈছিল। এই স্কুলৰ পৰা 1963 চনত প্ৰথমবাৰৰ বাবে HSLC এক্সামিনেশ্যন পৰীক্ষাত 9জনে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। ছাত্ৰ সমাৰোহখন 1963 চনৰ পৰা 2023 চনলৈকে আমি অনুষ্ঠিত কৰি পৃথিৱী তথা ভাৰত তথা অসমৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা ছাত্ৰসকলক একত্ৰিত কৰি এখন উমৈহতীয়া মঞ্চ সৃষ্টি কৰিবৰ কাৰণে আমি ইয়াৰ প্ৰধান লক্ষ্য হিচাপে লৈছিলোঁ। আমাৰ অতিকে শ্ৰদ্ধাৰ স্থিতপ্ৰজ্ঞ ৰূপেশ্বৰ হাজৰিকা ছাৰৰ এটা আবক্ষ মূৰ্তি আমি আপোনালোকে দেখিছেই আমাৰ পিছপিনে আছে আবক্ষ মূৰ্তি আমি সমূহ প্ৰাক্তন ছাত্ৰৰ দান বৰঙণি ইয়াক নিৰ্মাণ কৰিছিলোঁ। আমাৰ প্ৰাক্তন ছাত্ৰৰ তৰফৰ পৰা এটা সাৰ্বজনীন স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছিল।
আজি আমাৰ এই গোটেই অঞ্চলটোতে এটা নতুন বাতাবৰণৰ সৃষ্টি হৈছে, নতুন পৰিৱেশৰ সৃষ্টি হৈছে আৰু আমি ভাবিছোঁ যে আমাৰ এই যিটো প্ৰাক্তন ছাত্ৰৰ সমাৰোহৰ জৰিয়তে আমি যিখিনি কৰিছোঁ এইখিনি উদাহৰণ হৈ ৰ'ব আৰু পাছৰ যিসকল প্ৰাক্তন ছাত্ৰ এই প্ৰাক্তন ছাত্ৰসকলেও স্কুলখনক ভৱিষ্যতলৈ আৰু আগুৱাই নিয়াত তেখেতসকলেও ওলাই আহিব। গতিকে স্কুলখনৰ ভৱিষ্যত উজ্জ্বল হ'ব বুলি আমি কামনা কৰিছোঁ। আমি পুনৰবাৰ আপোনালোকক নহ'লে কাৰ্যসূচী দুইভাগ সম্পাদন কৰি আগবাঢ়িসকলো এই বিদ্যালয়ত শিক্ষক নাগৰিক ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ। আমাৰ এই প্ৰাক্তন ছাত্ৰ সমাৰোহত আমি অংশগ্ৰহণ কৰিব পাই যথেষ্ট সুখী হৈছোঁ আৰু এটা আমি বুজাব নোৱাৰোঁ কি সুখ পাইছোঁ আৰু এটা স্বৰ্গীয় অনুভূতি। আৰু আমি বিভিন্ন অনুষ্ঠানৰ লগত ইয়াত জড়িত আছিলোঁ। আগতে আমি স্কুল পঢ়াশালীখন বৰ সুন্দৰকৈ ৰাখিছিলোঁ। আমি এটা কাগজো ইয়াত কৰি থাকিব নিদিছিলোঁ। বৰ সুন্দৰকৈ ৰাখিছোঁ। এইখন আমাৰ পঢ়াশালী, এতিয়াও আমাৰ পঢ়াশালী। আৰু অনুষ্ঠানটো আমি ভালকৈ হৈ যোৱাতে বিচাৰিছোঁ। ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ যিখন ভূমি, এই ভূমি দান কৰিছিল ৰেবকান্ত বৰুৱা নামৰ এজন স্বনামধন্য ব্যক্তিয়ে আৰু তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে তেখেতৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আমি এটা তেখেতৰ সমাধিস্থলী আমাৰ স্কুলৰ একেবাৰে সন্মুখত নিৰ্মাণ কৰা হৈছিল। কমিটিৰ সৰ্বকৰ্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মন্দিৰেও ইয়াত ধন্যবাদ দিছোঁ। মই বিশেষ নকওঁ, ইয়াতে মই মোৰ এনেকুৱা প্ৰাক্তন ছাত্ৰ সমাৰোহ বহুত স্কুলত পাতে, কিন্তু এটা বৰ্ষলৈহে পাতে। কিন্তু একেলগে এই 1963 চনৰ পৰা 2024 চনলৈকে 60টা বছৰত একেলগে একগোট হৈ জ্যেষ্ঠ কনিষ্ঠ সকলোকে লৈ একগোট কৰি পেলাই যিটো সমাৰোহ পাতিলে, এইটো উল্লেখনীয় সমাৰোহ। এইটো কেৱল যোৰহাটত নহয়, অসমত নহয়, কেৱল ভাৰতবৰ্ষৰ ভিতৰত এটা আদৰ্শ বুলি মই ক'ব বিচাৰোঁ। গতিকে মই গৌৰৱ অনুভৱ কৰিছোঁ এইখন স্কুলৰ পৰা মই ছাত্ৰ হোৱাৰ বাবে। আজি কিন্তু মই পুনৰ ঘূৰি আহিছোঁ এই স্কুলখনত, ছাত্ৰ অৱস্থালৈ মই পুনৰ ঘূৰি আহিছোঁ। নমস্কাৰ জনাইছোঁ। মই এতিয়া মোৰ অতি মৰমৰ বিদ্যালয় ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ বাকৰিত আছোঁ। মই 1977 চনৰ ছাত্ৰ। ইয়াৰ পৰা মেট্ৰিক দি ওলাই গৈছোঁ। প্ৰাক্তন ছাত্ৰ হিচাপে আজি যথেষ্ট মোৰ ভাল লাগিছে এইবাবেই যে আমাৰ অগ্ৰজসকল আহিছে 1963 চনৰ পৰা 2023 বৰ্ষ, এই বৰ্ষলৈকে 60 বছৰৰ অনুজসকল আহিছে প্ৰাক্তন ছাত্ৰৰ সাজি। আৰু একেখনি মুকলি আকাশৰ তলত আমি বাৰ্তালাপ কৰিছোঁ, অন্তৰংগ আলাপন কৰিছোঁ, ইজনে সিজনক দেখাৰ সৌভাগ্য হৈছে। আৰু পুৱাৰ মাংগলিক কাৰ্য ধৰ্মধ্বজা উত্তোলন, পতাকা উত্তোলনৰ মাজেৰে আমাৰ এই ভূমিদাতা ৰেবকান্ত বৰুৱাদেৱৰ সমাধিক্ষেত্ৰ উন্মোচন হৈছে। লগে লগে আমাৰ স্থিতপজ্ঞ পুৰুষ প্ৰয়াত প্ৰধান শিক্ষক ৰূপেশ্বৰ হাজৰিকা ডাঙৰীয়া আৰু যিসকল শিক্ষকে আমাক এৰি গ'ল, যিসকল ছাত্ৰই আমাক এৰি গ'ল, সেইসকলৰ স্মৃতিসৌধ নিৰ্মাণ হৈছে। তাৰপিছত গুৰু সেৱা অনুষ্ঠান, এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান হৈছে। আমাৰ সৌভাগ্য এই অনুষ্ঠানভাগি আমি চলাইছোঁ। আৰু
এখন গলবস্ত্ৰৰে আপোনালোকক সেৱা জনাব। প্ৰতি মহাশয় আমাৰ অসংখ্য প্ৰণাম গ্ৰহণ কৰিব। পঢ়ি থকা ৰেলকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ দৰে যোৰহাটৰ এখন অগ্ৰণী শিক্ষানুষ্ঠানত শিক্ষকতা কৰি আমাৰ দৰে সহস্ৰজনৰ জীৱন জ্ঞানৰ আলোকেৰে আলোকিত কৰি পূৰ্ণ কৰিলে। ছাত্ৰসকলৰ সামগ্ৰিক ব্যক্তিত্ব বিকাশৰ হকে যিখিনি ব্যৱহাৰিক জ্ঞান প্ৰদান কৰিছিল তাৰে আধাৰত আমিবোৰে পাছৰ জীৱনত সমাজৰ প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ইয়াৰ পিছতে আহক একেটোকে সেৱা কৰিব আহক আৰু আমাৰ সফুৰাসকল নিয়োগ হৈ আছে। আপোনালোকৰ জ্ঞাতাৰ্থে আমাৰ সম্বৰ্ধিত শিক্ষাগুৰুসকলৰ হৈ প্ৰমোদ বুঢ়াগোহাঁই ছাৰ সেয়া মাজত আছে। প্ৰমোদ বুঢ়াগোহাঁই ছাৰ অজ্ঞান আমাৰ সেৱা গ্ৰহণ কৰা তস্मै শ্ৰী গুৰৱে সকলোৱে সেৱা গ্ৰহণ কৰা। চিদ্ৰূপেণ পৰিব্যাপ্তম। আমি সকলোৱে কিবা এটা পূৰ্ণ কৰি আহিছোঁ, যাৰ বাবে সূৰ্যক সাক্ষী কৰি ঐতিহ্যমণ্ডিত ৰেলকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ বাকৰিত এই ক্ষণত উপনীত হৈছোঁ। গুৰুসকলৰ গুৰু সেৱা অনুষ্ঠানত প্ৰাক্তন ছাত্ৰসকলৰ হৈ সমনীয়া সহপাঠীক আঁকোৱালি আৰু অনুজতক স্নেহ চুম্বন দি গুৰু সেৱা কাৰ্যসূচী সামৰণি মাৰিছোঁ। প্ৰণাম প্ৰণাম প্ৰণাম। এই প্ৰাক্তন ছাত্ৰ সমাৰোহৰ লগত সংগতি ৰাখি আমি এখন খুব আটকধুনীয়া এখন স্মৃতিগ্ৰন্থ সতীৰ্থ সান্নিধ্য আমি প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু অলপ সময়ৰ পাছতে অৰ্থাৎ 2:15 আমাৰ এই সতীৰ্থ সান্নিধ্য স্মৃতিগ্ৰন্থখন শুভ উন্মোচনী সভা হ'ব। তাত এই শুভ উন্মোচন হ'ব। শুভ উন্মোচন কৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীযুত যোগানন্দ বৰা ডাঙৰীয়াক। তেখেতে উন্মোচন কৰিব আৰু উক্ত সভানেতৃত্ব কৰিব যোৰহাট বিদ্যালয়সমূহৰ পৰিদৰ্শিকা শ্ৰীযুতা বুলি গগৈ ভূঞা ডাঙৰীয়া। সমবেত সুধীবৃন্দ, আমি আজি গোটেই দিনটোৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজৰে এটি অনুষ্ঠান স্মৃতিগ্ৰন্থ উন্মোচন আমি ইয়াত কৰিবলৈ আৰম্ভ কৰিছোঁ। ৰূপেশ্বৰ হাজৰিকাৰ ল'ৰা হিচাপে আৰু স্কুলৰ প্ৰাক্তন ছাত্ৰ হিচাপে নথৈ সুখী। মানে স্কুলখন এৰি যোৱাৰ পিছৰ পৰা আজি আকৌ ইয়াত আমি গোটেইবিলাক সমবেত হৈ পেলাই ইমান এটা সুন্দৰ অনুষ্ঠান উপভোগ কৰিলোঁ। তাৰ কাৰণে আমি প্ৰাক্তন সতীৰ্থসকলক ধন্যবাদ দিছোঁ। আৰু মোৰ দেউতাৰ যিটো প্ৰতিমূৰ্তি ইয়াতে উন্মোচন কৰা হ'ল সেইটোও যাতে
মানে সেইটোৰ দ্বাৰা প্ৰাক্তন সতীৰ্থসকলে ইমান এটা ডাঙৰ মহৎ কাম কৰিলে, তেখেতৰ কৰ্মৰাজিৰ যি স্বীকৃতি দিলে তাক সদায় আমি শ্ৰদ্ধাৰে হৈ থাকিম। মোৰ নাম শ্ৰী ৰবীন চন্দ্ৰ বৰা, আমি 79 বেষ্টৰ ষ্টুডেণ্ট আৰু আমাক আজি শেষৰ কাৰ্যসূচীটো এতিয়া কাৰ্যসূচী চলি থাকিব আমাৰ, ইয়াৰ পিছতে আমাৰ অন্তৰংগ অলপ আছে। প্ৰাক্তন ছাত্ৰ সমাৰোহখন এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে আৰু আজি বহুদিনৰ প্ৰস্তুতিৰে সৈতে আজিৰ এই সমাৰোহখন অনুষ্ঠিত হৈছে। আমি ৰাতিপুৱাৰ পৰা ইয়াত থাকি শোভাযাত্ৰাটো অংশগ্ৰহণ কৰি স্মৃতি গ্ৰন্থ উন্মোচনী সভা আৰু তাৰ পাছত এতিয়া অন্তৰংগ আলাপৰ অনুষ্ঠান চলি আছে। এই সকলো কাৰ্যসূচীৰ সকলো বিভাগতে সকলোখিনি অনুষ্ঠানতে উপস্থিত থাকি বৰ আনন্দ পাইছোঁ, উৎসাহিত হৈছোঁ আৰু পুৰণি লগবোৰ আমি একেলগে পঢ়া ইয়াতে আমাৰ লগৰখিনিক লগ পাই বৰ উৎসাহিত হৈছোঁ, ভাল লাগিছে। আৰু এই বিদ্যালয়খনত আমি পঢ়া কালৰ যি স্মৃতিবোৰ মনলৈ আহিছে, আমাৰ ৰূপেশ্বৰ হাজৰিকা ছাৰ প্ৰমুখ্যে প্ৰয়াত শিক্ষয়িত্ৰীসকল আৰু বৰ্তমানে জীৱিত যিসকল প্ৰাক্তন শিক্ষক তেখেতসকলকো আজি লগ পালোঁ। তেখেতসকলক চৰণ স্পৰ্শ কৰি আমি আজি আহ্লাদিত হৈছোঁ আৰু এইখিনিয়ে মোৰ মনৰ অনুভৱ। জয়তু ৰেৱকান্ত বৰুৱা পাব্লিক হাই স্কুল, জয়তু ৰেৱকান্ত বৰুৱা পাব্লিক হাই স্কুল। ধন্যবাদ। নমস্কাৰ। 2019 বৰ্ষৰ 1 ফেব্ৰুৱাৰীত ৰেৱকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্বভাৰ লওঁ আৰু অন্তঃকৰণে এই বিদ্যালয়ৰ সৰ্বতোপ্ৰকাৰ উন্নতিৰ বাবে প্ৰচেষ্টা চলাওঁ আৰু সেই প্ৰচেষ্টাৰ ফলস্বৰূপে আজি আমাৰ প্ৰাক্তন ছাত্ৰ সমাৰোহখন অনুষ্ঠিত কৰিব পাৰিছোঁ। দেশ বিদেশৰ প্ৰাক্তন ছাত্ৰ আছে, তেখেতসকলে আহিছে। তেখেতসকলে বিদ্যালয়খনত বিভিন্ন ধৰণৰ আন্তঃগাঁথনিৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছে। খুব সুন্দৰকৈ আমাৰ এই অনুষ্ঠানভাগি সম্পূৰ্ণ হৈছে
আৰু আমাৰ যিসকল বয়োজ্যেষ্ঠ প্ৰাক্তন ছাত্ৰ তেখেতসকলৰ যি কৰ্মোদ্যম মই আজি এবছৰে দেখিছোঁ, লগত ময়ো আছোঁ, সমানে গোটেইখিনি কৰিছোঁ আমি। তেখেতসকলৰ কৰ্মোদ্যম দেখি ভাবিছোঁ যে ভৱিষ্যত প্ৰজন্মৰ বাবে তেখেতসকল পথ প্ৰদৰ্শক হওক আৰু ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুল অসমৰ ভিতৰতে যাতে এখন জাকত জিলিকা বিদ্যালয় হিচাপে গঢ় লৈ উঠিব পাৰে, তাৰ বাবে তেখেতসকলৰ দিহা পৰামৰ্শ তথা তেখেতসকলৰ সহযোগিতা আমাৰ সদায় কাম্য। আৰু আমাৰ কাৰ্যকালত ভাবিছোঁ বিদ্যালয়খন এখন মডেল স্কুল হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিম। ইতিমধ্যে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট এই বিদ্যালয়ৰ যথেষ্টখিনি উন্নত। যোৱা বছৰ আমাৰ 99%, তাৰ আগতো আমাৰ 100% এই বিদ্যালয়ৰ ছাত্ৰ উত্তীৰ্ণ হৈছিল। আৰু অংক বিষয়ত 100 আৰু সমাজ বিজ্ঞান বিষয়ত 98, 97 তেনেকুৱা নম্বৰ আমাৰ ছাত্ৰই পাইছে। গতিকে সকলো দিশতে বিদ্যায়তনিক তথা সহ বিদ্যায়তনিক দিশত যাতে আমি ছাত্ৰসকল আগবঢ়াই নিব পাৰোঁ, তাৰ বাবে আমি য'ত পৌৰ্ণাচি আমি যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ। আৰু এইবাৰ প্ৰাক্তন ছাত্ৰ সমাৰোহখনিয়ে বিদ্যালয়খনৰ বাবে এটা শুভ ইংগিত কঢ়িয়াই আনিছে। আমাৰ যিখিনি আমাৰ ছাত্ৰ, সেই ছাত্ৰখন বহুত দুখীয়া পৰিয়ালৰ ছাত্ৰ, সেই ছাত্ৰসকলক যাতে আমি সকলো দিশতে আগুৱাই নিব পাৰোঁ, সেয়ে আমাৰ উদ্দেশ্য আৰু লক্ষ্য। আৰু ইয়াকে কৈ মোৰ প্ৰধান শিক্ষয়িত্ৰী চমু একাষাৰৰ মই সামৰণি মাৰিছোঁ। ধন্যবাদ। আপোনালোকে চাই কেনেকুৱা পালে? আজি শেষ ভিডিঅ'টো আমি দিলোঁ। ধন্যবাদ সকলোৱে চোৱাৰ কাৰণে, সকলোৱে আশীৰ্বাদ কৰাৰ কাৰণে, সকলোৱে মেছেজ কৰাৰ কাৰণে। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো যাযাবৰ সুমন। এনেকুৱা ধৰণৰ ভিডিঅ' আমাৰ আহি থাকিব এতিয়া, আৰু আপোনালোকৰ আশীৰ্বাদ লাগে। সকলোকে আশীৰ্বাদ বিচাৰি থেংক ইউ। জয় অসম, জয় ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুল। ধন্যবাদ। সংগীবৃন্দৰ এজন অতিকে সক্ৰিয় সদস্য আমাৰ বন্ধুবৰ অনুপ শইকীয়া। মই অনুপ শইকীয়া দেৱক কাৰ্যকৰী সভাপতি, শ্ৰদ্ধাৰ শ্ৰীযুত মাধৱ দেৱক এখনে সুনাম গামোচাৰে আমি অসমীয়া জাতিৰ স্বাভিমান এই গামোচাখন আমি সন্মান জনাব বিচাৰিছোঁ। লগতে আমাৰ মাজত অন্য এজন অতিকে সক্ৰিয় ব্যক্তি, জ্যেষ্ঠ ব্যক্তি, আমাৰ স্বনামধন্য ব্যক্তি, উদযাপন সমিতিৰ তেখেত সম্পাদক শ্ৰীযুত ৰঞ্জত দত্তদেৱ। মই তেখেতক সংগীবৃন্দৰ তৰফৰ পৰা আমাৰ অতিকে মৰমৰ বন্ধু উজ্জ্বল বৰাদেৱক এখনি ফুলাম গামোচাৰে সকলোৱে পৰিচিত, পাপাতি ছাৰ বুলি পৰিচিত, তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ।